নমস্কাৰ দৰ্শকসকল ৰং বিৰং ইউটিউব চেনেললৈ মই বৰ্ণালী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ঘৰলৈ আলহী আহিলে, খবৰ নিদিয়াকৈ হঠাতে আহিলে। সেয়েহে মই ভাবিলোঁ এবিধ মিঠা ৰেচিপিকে বনাওঁ। আহকচোন প্ৰথমে আলহীৰ লগত চিনাকি হৈ লওঁ। এয়া বাইদেউ, নমস্কাৰ। আৰু এয়া ডাঙৰ বাইদেউ, এয়া আমাৰ কণমানি। তোমাৰ নামটো কৈ দিয়া। কৈ প্ৰাচিতা। আৰু সৌজন এজন আমাৰ আলহী, তোমাৰ নামটো কৈ দিয়া বাবা। আৰু এয়া মোৰ শাহুমা, আৰু এইজনী কণমানি আমাৰ আলহী শুইছে কণমানি। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আলহীৰ বাবে মই বনাম আজি বালুচাহী। তেন্তে বলক এতিয়া পাকঘৰলৈ যাওঁ। তাৰ বাবে মই লৈছোঁ 1 কাপ আৰু 1/4 কাপ ময়দা। এতিয়া মই ময়দাখিনি চালি ল'ম। ময়দাখিনি চালি লোৱাৰ কাৰণটো হৈছে তাত যাতে অকণো গোটা গোটা নাথাকে, আৰু ময়দাখিনি যেতিয়া আমি মঠিম তেতিয়া ডোটো মিশ্ৰণ হ'ব। এতিয়া মই তাত লৈছোঁ 1/4 টিস্পুন নিমখ, 1/4 টিস্পুন বেকিং ছ'ডা আৰু 1/4 টিস্পুন ইলাচি পাউডাৰ। এতিয়া মই সেইখিনি মিহলাই ল'লোঁ। এতিয়া মই দিছোঁ 1/4 কাপ ঘি আৰু 1 টেবুল স্পুন দৈ। তাত মই পানী দিছোঁ 1/4 কাপ। পানীখিনি মই লাহে লাহে দি ময়দাখিনি মঠি লৈছোঁ। একেবাৰে পানীখিনি দিব নালাগে। এনেদৰে মই লাহে লাহে পানীখিনি দি ডোটো বনাই ল'লোঁ। আৰু ডোটো বনাওঁতে অকণমান কোমল হ'ব লাগিব, ৰুটি মৰাৰ নিচিনা ডাঠ হ'ব নালাগে। আৰু এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। এতিয়া মই 15 মিনিটৰ কাৰণে থৈ দিম। আৰু মই চুগাৰ চিৰাপটো ৰেডি কৰিম। চুগাৰ চিৰাপ বনাবলৈ মই লৈছোঁ 1 কাপ চেনি আৰু তাত দিছোঁ আধা কাপ পৰিমাণৰ পানী। চিৰাপটো বনাওঁতে মন কৰিব যাতে চেনি যিমান লয় তাৰ আধা পৰিমাণৰহে পানী লয়। এতিয়া মই তাত অকণমান নেমু চেপি দিছোঁ যাতে ৰসটো বগা হয়। চুগাৰ চিৰাপটো বনাওঁতে আমি খনাই লৰাই থাকিব লাগিব যাতে তলত লাগি নধৰে। আৰু চিৰাপটো ৰসগোল্লাৰ ৰসতকৈ অকণমান ডাঠ হ'ব লাগিব। এয়া চুগাৰ চিৰাপখিনি ৰেডি হৈ গ'ল। এতিয়া আকৌ ডোটো লৈ আহিছোঁ। ডোটো আকৌ 1 মিনিটমান সময় মই মঠি ল'লোঁ। এতিয়া মই সেইখিনি হাতেৰে বহলাই ল'ম। ইয়াত বেলনা ব্যৱহাৰ নকৰিলেও হ'ব, যিহেতু ডোটো কোমল হৈছে সেয়েহে আমি হাতেৰে বহলাই দিলেই হৈ যাব। এতিয়া মই চুৰি এখনেৰে 4টা ভাগ কৰি ল'ম আৰু ভাগকেইটা এটাৰ ওপৰত আনটোকৈ দি ল'ম। এতিয়া মই এটাৰ ওপৰত আনটো তৰফ দি আকৌ আগৰ দৰে বহলাই ল'ম। এনেদৰে কেইবাতৰপীয়া কৰাৰ কাৰণটো হৈছে আমি দোকানত গজা বা লৱংগ খাওঁতে যেনেদৰে কেইবাটাও তৰফ থাকে, মোৰ বালুচাহীটো ঠিক তেনেকুৱাই হ'ব। এতিয়া মই আকৌ কাটি লৈছোঁ, 4 টুকুৰা কৰি লৈছোঁ। এতিয়া মই ইয়াৰে এটা টুকুৰাৰে কেইবাটাও ভাগ কৰি ল'ম। ইয়াত মই এটা টুকুৰাৰ পৰা 4টা ভাগ কৰি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুসৰি মিঠাইটো কিমান ডাঙৰ কৰে সেই হিচাপত ভাগ কৰি ল'ব পাৰিব। এতিয়া মই এটা টুকুৰা লৈ হাতৰ তলুৱাৰে চেপি দি বালুচাহীৰ আকৃতি দিছোঁ। তাত মই আঙুলিৰে এটা ফুটা কৰি ল'লোঁ। এনেদৰে মই গোটেইখিনি বনাই ল'ম।
এতিয়া মই আৰু এটা বনাই দেখুৱাইছোঁ। এনেদৰে হাতৰ তলুৱাত আমি যিমান ধুনীয়াকৈ ঘূৰাই গোল কৰি ল'ম সিমান ধুনীয়াকৈ লেয়াৰটো ওলাই পৰিব আৰু দেখিবলৈ খুব ধুনীয়া হ'ব। এনেদৰে আঙুলিৰে মই ফুটা কৰি লৈছোঁ। এতিয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। ভাজিবৰ বাবে মই পেন এখন বহাই দিছোঁ আৰু এইখন গৰম হোৱাত মই তাত ৰিফাইন তেল দি লৈছোঁ। ভাজিবলৈ ঘি বা তেল দুয়োটাই ব্যৱহাৰ কৰিব পাৰে। মই ৰিফাইনত ভাজি লৈছোঁ, আপোনালোকে ঘিটো ভাজি ল'ব পাৰে। এতিয়া মই তাত এটা এটাকৈ বালুচাহীকেইটা দি দিছোঁ। এফালে ভজা হোৱাত ফুলি উঠিছে আৰু তেতিয়া মই আনফালে লুটিয়াই দিছোঁ আৰু দুয়োফালে মই ৰঙচুৱাকৈ ভাজি লৈছোঁ। মন কৰিব ফ্লেমটো যাতে ল'ত থাকে, কাৰণ হাই ফ্লেমত ভাজিলে ভিতৰলৈ ভালকৈ ভজা নাযাব। ল' ফ্লেমত মই দুয়োফালে ৰঙচুৱাকৈ ভাজি লৈছোঁ। এয়া চাওক ধুনীয়া ৰঙচুৱা হৈ গ'ল। এতিয়া মই জুইৰ পৰা নমাই চুগাৰ চিৰাপত দি দিম। চুগাৰ চিৰাপখিনি ইতিমধ্যে মোৰ ঠাণ্ডা হৈ গৈছে। মন কৰিব যাতে চুগাৰ চিৰাপখিনি খুব গৰম থাকোঁতে নিদিয়ে। চুগাৰ চিৰাপখিনি নমোৱাৰ পৰা আমি বালুচাহীকেইটা ৰেডি কৰি ভাজি লোৱালৈকে যিখিনি সময় পাম সেই সময়খিনিত চুগাৰ চিৰাপখিনি কুহুমীয়া গৰম অৱস্থালৈ আহিব আৰু ঠিক সিমানখিনি উষ্ণতাতহে আমি বালুচাহীকেইটা চুগাৰ চিৰাপখিনি দি দিম। বেছি গৰম অৱস্থাত আমি তাত দিব নালাগে। চুগাৰ চিৰাপত মই আধা ঘণ্টা সময় থৈ দিছোঁ আৰু তাৰ পৰা উলিয়াই মই মাজৰ ফুটাকেইটা টুটি ফুটিৰে গাৰ্নিচিং কৰিছোঁ। আপোনালোকে বাদাম, কাজু বা পিস্তা যিকোনোৰে গাৰ্নিচিং কৰিব পাৰে। এয়া মোৰ বালুচাহী ৰেডি হৈ গ'ল। মই বনোৱা মিঠাইবিধ খাই কেনেকুৱা পালে আহকচোন বাইদেউহঁতৰ পৰা জানো। বাইদেউ কেনেকুৱা পালে কওকচোন, ভাল হৈছে নে নাই? ভাল লাগিছে দেই তোমাৰ এইটো খাই। কেনেকৈ বনাইছে জনাবা হা? নিশ্চয় জনাম। এইফালে চোৱা মাইনা। ধুনীয়া হৈছে। ইয়াম্মি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ ইমানেই, ধন্যবাদ।